এই ৰাস্তা কি খবৰ আশা কৰোঁ ভাল মই সদায় ভিডিঅ' দিম বুলি প্ৰতিশ্ৰুতি লওঁ কিন্তু আজিকালি এটাও ভিডিঅ' দিব পৰা নাই আগতে দিছিলোঁ বাৰু ইউটিউবত মোৰ চেনেলটোতে দি আছিলোঁ কিন্তু কি হ'ব এডিট কৰাতে বহুত কষ্ট হয় না সেইকাৰণে আজি হ'ল মাঘৰ 1 তাৰিখ আজি মাঘৰ 1 তাৰিখে আমি যাই আছোঁ ভোগেশ্বৰী মন্দিৰ যাই আছোঁ ভোগেশ্বৰী মন্দিৰ মানে আমি যাই আছোঁ ক'তবা মন্দিৰ মোৰ লগত ডিম্পুল আছে ক'ত যাবি ডিম্পুল ভোগেশ্বৰী মন্দিৰ সব মন্দিৰ আজি পূৰা ঘূৰিম এৰা চিগা কৰিছোঁ পূৰা ধাবাবা চাই থাকক আপোনালোকে ভিডিঅ'বিলাক একদম স্কিপ নকৰাকৈ চাই থাকব এতিয়া ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আমাৰ যাই থাকোঁতে ডিম্পুল আৰু মোৰ প্লেনটো চেঞ্জ হৈ গ'ল আমি প্ৰথম ভোগেশ্বৰী মন্দিৰত যোৱা কথা আছিল এতিয়া আমাৰ পাঠশালাৰ জালিঘাটত থকা এই কলিবাৰী শিৱ মন্দিৰত যাই আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো হেল্ল' দোস্ত এতিয়া আমি আহি কলিবাৰী মন্দিৰ পালোঁ এই মন্দিৰটো বহুত মাহাত্ম্য আছে এতিয়া মোৰ লগত ডিম্পুল আছে আমি মন্দিৰটোৰ ভিতৰখিনি চাই আহিম মোৰ দোস্ত এই কলিবাৰী শিৱ মন্দিৰটো হ'ল আপোনাৰ পাঠশালাৰ জালিঘাটত অৱস্থিত শিৱ মন্দিৰটো এই শিৱ মন্দিৰটোৰ মাহাত্ম্য বহুত বেছি আছে কিন্তু কি মাহাত্ম্য মই নাজানো আমাৰ ঘৰৰ পৰা যি গতিকে বহুত বেছি দূৰত ইয়াত মাঘৰ 1 তাৰিখে বহুত বেছি মানুহ হয় এতিয়া ইয়াত প্ৰসাদ বিতৰণ কৰি আছে তাৰপিছত এই শিৱ মন্দিৰটোৰ পিছফালে দিয়ে এডাল গছ আছে গছডাল কি গছ কিন্তু নাজানো এই গছডাল মোৰ অলপমান বট গছ হ'ব পাৰে দিয়ক এই গছডাল বহুত বেছি ডাঙৰ গছ আৰু গছডাল ক'ত আৰম্ভ হৈছে ক'ত শেষ হৈছে কোনো একো নাজানে আপোনালোকে চাই থাককচোন গছডাল এই চাওক গছডাল ইমান ডাঙৰ গছ মানে আৰম্ভণি ক'ত শেষ ক'ত কোনো একো নাজানে চবফালে শিপা মানে ডাঙৰ গছ আৰু এতিয়া আমাৰ ডিম্পুদেও ভিডিঅ' বনাই গৈছিল ইয়াৰ আগৰবাৰ কিজানি কেতিয়া ভিডিঅ' বনাইছে আমাৰ পৰা বহুত দূৰ না গম নাপাওঁ কিন্তু ডিম্পু বৰাই এটা ভিডিঅ' বনাইছিল আৰু চাওক ইমান ডাঙৰ গছ হেল্ল' দোস্ত আমি এতিয়া ভোগেশ্বৰী মন্দিৰ যাই আছোঁ কলিবাৰী মন্দিৰৰ পৰা আহিলোঁ এতিয়া ডিম্পুলে গাড়ী চলাই আছে মোৰ লগত এতিয়া আমি ভোগেশ্বৰী যাই আছোঁ জানে মন্দিৰবিলাক চাই ৰাখব আজি 1 তাৰিখ না কিন্তু নতুনকৈ ভিডিঅ' বনাব কৰিছোঁ আগতে বনাইছিলোঁ হ'লেও এনেকৈ মানুহৰ মাজত ভিডিঅ' বনাব নাছিলোঁ আজি প্ৰথম গতিকে এই মানুহৰ মাজত একো কোৱাই নাই দিয়ক হ'লেও আপোনালোকে চাই দেখুৱাই নাই ভয় জবাৰ কৰিম যদি হয় ড্ৰাইভ বাই ডিম্পুল ইংলিছে কমতো মই পূৰা ষ্টেণ্ডাৰ্ড ইংলিছ আপোনালোকে ভিডিঅ'বিলাক চাই থাকক দোস্ত আমি আহি এতিয়া ভোগেশ্বৰী মন্দিৰ পালোঁ এইখন হ'ল ভোগেশ্বৰী মন্দিৰৰ গেট সন্মুখ ভাগ এই গেটখন বহুত বেছি ডাঙৰ গেট আচলতে মাঘৰ 1 তাৰিখে ইয়াত বহুত বেছি মানুহ হয় আপোনালোকে চাই থাকক ভিডিঅ'টো বনাওঁতে অলপ মোৰ গোলমাল হৈ গ'ল মানে ভিডিঅ'টো থিয় হৈ গ'ল ডাইৰেক্ট পথালৈকে বনোৱা নহ'ল আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব গেটখন পাৰ হৈ অহাৰ লগে লগে আপোনালোকে মেইন মন্দিৰটো দেখাব মেইন মন্দিৰৰ ভিতৰত তেনেকৈ চাকি ধূপ বহুত বেছি জ্বলোৱা নহয় এনে সেৱা কৰা হয় চাকি ধূপ জ্বলাই থাকে তাত বিশেষকৈ ৰুমাল আৰু গামোচা বহুত বেছি বন্ধা হয় ৰুমাল আৰু গামোচা বন্ধাৰ লোকবিশ্বাসটো হ'ল ইয়াত প্ৰেম সফল হোৱাৰ বাবে সকলোৱে বান্ধে মানে তেনেকুৱা লোকবিশ্বাস আছে আপোনালোকে চাই থাকক ইয়াত ভিডিঅ' বনাবলৈ বহুত বেছি অসুবিধা হয় কিন্তু ইমানেই মানুহ হয় যে নলবাৰী ৰাস বা আমাৰ হাউলি ৰাসৰ সমানে মানে মানুহ হয় মাঘৰ 1 তাৰিখে ইয়াৰ ওপৰত বেলেগ বাৰতো মানুহ হয় কিন্তু মাঘৰ 1 তাৰিখে বহুত বেছিয়ে মানুহ হয় আপোনালোকে দেখিব পাৰিছে ভিডিঅ'ত আমাৰ মন্দিৰৰ ভিতৰত ভিডিঅ' বনোৱা নহ'ল বহুত ভিডিঅ'ৰ কাৰণে আপোনালোকে দেখা পাইছে এনেকৈ ৰুমাল আৰু গামোচা সকলোৱে বান্ধে আজিলৈ এইখিনি যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব